হেল্ল' বন্ধুসকল, আজি মই পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি আমাৰ গাঁৱৰ যিহেতু বাস্তু পূজা বুলি কওঁ আমি, বাস্তু পূজা আছে আমাৰ, আৰু গোটেই গাঁৱৰ ৰাইজ মিলি পেলাই আজি এদিন আমাৰ বাস্তু পূজা হয়। আৰু সেই বাস্তু পূজাটো বছৰেকত এবাৰ পাতোঁ। মাঘ মাহৰ যিটো 22 তাৰিখ আছে, সেই মাঘ মাহৰ 22 তাৰিখৰ দিনা আমি এইটো পূজাটো পাতোঁ। আৰু সেই পূজাটো আজি মই যিমানটো পাৰে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। চাই থাকক ভিডিঅ'টো শেষলৈকে। বজাৰ কৰিবলৈ বজাৰৰ পৰা কি কি আনিব লাগে সেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। চাই থাকক। শাক পাচলিৰ লগতে উলিয়াই আহিম, আৰু কবি আলু যিমান দূৰ পাৰে মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমি কবি ল'বলৈ আহিলোঁ পূজাৰ কাৰণে, আৰু ইয়াত বাগানত আহিছোঁ আমি এতিয়া কবি ল'বলৈ। আৰু এইপিনে কাটি আছে, এইবিলাক হ'ল বন্ধাকবি, আৰু এইপিনে দেখিবলৈ পাইছে ফুলকবি। চব তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহত বিচৰণ। আৰু এইপিনে মাছ মাৰিবলৈ আহিলে এতিয়া এখন আমাৰ ৰাইজৰ ফিচাৰী, আৰু ইয়াত এতিয়া যিমান পাৰে মাছ মৰা হ'ব। পানী বহুত শুকাই গ'ল আগতকৈ, এতিয়া পানী অলপহে আছে। মাছ বেছি নাই, বেছি ডাঙৰ মাছ নাই এতিয়া। আগতে মাৰিলে ডাঙৰ মাছখিনি, এতিয়া প্ৰায় সৰু মাছেই আছে। মাছ কাটি আছে, সৰু মাছ বেছি নেকি? 10 কেজি মাছ, 10 কেজি মাইনাছ 900 নেকি? অঁ, সেইটো কথা, তাৰ কাৰণে অলপ কমাই দিলে মানে কৰি দামটো। ঠিকে আছে। আৰু এইপিনে চব্জি কাটি আছে, দেখুৱাই আছোঁ মই। জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন, গানৰে গুঞ্জন আহুৰণ বুকুতে বাজি থকা জীৱন, ৰোদৰে ৰৌৰণ হাতুৰণ হাতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিল দেখাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, শিখৰৰে হেঁপাহি হনুমান, যাত্ৰা যেনাকি আঁকি জানে মনে কৰ